বিশ্বতে বিশ্ব ধ্বংস। নমস্কাৰ বন্ধুসকল, ইতিহাস সাক্ষী আছে প্ৰত্যেক 100 বছৰৰ মূৰে মূৰে পৃথিৱীলৈ নামি আহে মহাপ্ৰলয়। আজিৰ পৰা যদি 300 বছৰ আগলৈ আমি উভতি চাওঁ, 1720 প্লেগ মহামাৰী, 200 বছৰ আগত মানে 1820 কলেৰা, আৰু 100 বছৰৰ আগত মানে 1920 ফ্লু মহামাৰী, আৰু আজিৰ তাৰিখত 1 বছৰ আগলৈ যদি আমি উভতি চাওঁ তেতিয়া 2020 কৰোণা। গতিকে হৈ যোৱা মহামাৰীয়ে আমাক শিক্ষা দি থৈ গৈছে, সেয়েহে আমি সজাগ হোৱাটো নিতান্তই প্ৰয়োজন। এতিয়া আহোঁ মূল বিষয়লৈ। গতিকে আমি সকলো সজাগ হৈ যিবোৰ গাইডলাইনছ চৰকাৰে বান্ধি দিছে, বিশেষজ্ঞই বান্ধিছে, সেইবোৰ মানিব লাগিব। অকল চৰকাৰে মাস্ক পিন্ধিব ক'লেহে যে আমি মাস্ক পিন্ধিম, চৰকাৰে হাত ধুব ক'লেহে যে আমি হাত ধুম, চৰকাৰে ওলাবলৈ মানা কৰিলেহে যে আমি নোলাম, তেনে নহয়। চৰকাৰো আপোনাৰ মোৰ নিচিনা মানুহে। গতিকে আমি নিজৰ বিবেক ব্যৱহাৰ কৰি, নিজৰ চিন্তাধাৰা ব্যৱহাৰ কৰি আমি সজাগ হ'ব লাগিব। এতিয়া আহোঁ এটা মূল বিষয় লৈ। সঘনে হেণ্ড চেনিটাইজাৰ কৰি থাকিবলৈ সুবিধা নহয়, সঘনে আমি ক'তো চাবোন এটাও নাপাওঁ, আৰু এইকেইটা কিনিবলৈ এইটোতো প্ৰয়োজন হ'ব। এইটো সকলোৰে হাতত সকলো সময় নাথাকিব পাৰে। গতিকে মই অলপ বিশ্লেষণ কৰি, মই কোনো ডক্তৰ নহয়, কোনো বৈজ্ঞানিক নহয়, কোনো বিশেষজ্ঞ নহয়, জাষ্ট আপোনাৰ নিচিনা এজন মানুহ। গতিকে মই অলপ বিশ্লেষণ কৰি এটা নতুন উপায় আনিছোঁ, সেইটো হৈছে এই নেমু। নেমুত কাৰ্বহাইড্ৰেট আছে, তাৰ লগতে ইয়াত কিছুমান ৰাসায়নিক পদাৰ্থ আছে যিবোৰে বীজাণুবিলাক নাশ কৰে। গতিকে যদিহে চেনিটাইজ নোৱাৰি বা চাবোন নোৱাৰি, তেন্তে আমি নেমু দিও যদি সঘনে আমি হাত ধুই থাকোঁ, তেন্তে এই কৰোণা ভাইৰাছ বা যিকোনো ধৰণৰ বীজাণুৰ পৰা আমি নিজকে মুক্ত কৰিব পাৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকক ইমানকণমান হ'লেও উপকাৰ কৰিব। যদি ভিডিঅ'টো আপোনালোকে উপকাৰী বুলি ভাবে, তেন্তে আপোনালোকৰ চিনাকি বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ মানে ধন্যবাদ।